আজি মই আছোঁ ভৈৰৱকুণ্ডত আৰু আমাৰ আছে লগৰবোৰ সকলোবোৰ আহিছে আমাৰ কলেজত একেলগে পঢ়া মই পঢ়ো ছেকেণ্ড ইয়াৰ ক্লাছ ছেকেণ্ড ইয়াৰ হায়াৰ ছেকেণ্ডাৰী তো তেওঁলোকৰ লগত আহিছোঁ সকলোবোৰ লগ বন্ধু আহিছে আজি বেছিও অহা নাই মানে 30টামান আহিছে তো ইয়াতে পিকনিক খাবলৈ আহিছোঁ তো আপোনালোকক দেখুৱাম ইয়াৰে জেগাখিনি মানে ভৈৰৱকুণ্ডৰ কেনেকুৱা কি সকলোকে দেখাম তাৰ আগতে এটা কথা কৈ লওঁ আজি মই মানে বেছিকৈ ইয়াতে যিটো পিকনিকস্থলী হয় তাত ইমান ব্লগ কৰিব নোৱাৰিম কাৰণ ইয়াতে ডিজে মানে দগাবাজ যন্ত্ৰ চলি আছে যাক আমি ডিজে বুলি কওঁ তাত বহুতো গান চলি আছে সেইবোৰ গান মানে কপি খাই থাকিব সেইকাৰণে আজি ইয়াতে বেছিকৈ ব্লগ বনাব নোৱাৰিম তো চিনেমেটিক ভিউবোৰ আপোনাক দি থাকিম ইয়াৰ পৰা তো হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো ভিডিঅ'তে একেলগে চাই থাকক বহুত ধুনীয়া ধুনীয়া বস্তুবোৰ দেখা পাব ইয়াৰে প্ৰাকৃতিক সৌন্দৰ্য তাৰ লগতে বহুতো দেখা পাব তো আৰু ওপৰত মানে আগত এখন আছে ওলমা ব্ৰিজ সেইখন ব্ৰিজো চাব যাম তাৰ আগতে ভাতকেইটা খাই লওঁ তাৰ আগত যাম সেইখন ব্ৰিজ চাবলৈ আৰু আপোনালোকক দেখুৱাম ইয়াতে আছে ভূটান বৰ্ডাৰ আৰু এইফালে আছে সেইখন যে পাহাৰ দেখিবলৈ গৈছে তাত আছে অৰুণাচল বৰ্ডাৰ মানে তিনিটা বৰ্ডাৰৰ মাজত ইয়াতে আছোঁ মই তো সকলোবোৰ দেখুৱাম এই ভিডিঅ'টোত ভিডিঅ'তে সকলোকে চাই থাকক ভাত চাত খাই ল'লোঁ ভাত খাওঁতে মানে এনেকুৱা জ্বলা দিছে না বেয়া পেট পুৰি দিছে আৰু তো ইয়াৰে এটা বস্তু ভাল লাগিল মানে ইয়াৰ যিটো পানী হয় না ইয়াত যদি এটা ফোনো পেলাই দিয়ে তো আপুনি বিচাৰিবলৈ মানে একোৱে নালাগে তো মুঠত বাৰু নাই ফোন তো মুঠত আছে এটা আঙুঠি এইটো তো এয়া আঙুঠিকে বাৰু ইয়াতে পেলাই দিওঁ আৰু টেষ্ট কৰোঁ মানে ইয়াৰ পানীটো কিমান চাফা তো চাওক এতিয়া কি ধুনীয়াকৈ মানে জিক মিকাই আছে তো চাওক ইয়াৰ পৰা মানে যিটো মিনাৰেল ৱাটাৰ আমি ইয়াতে খাবলৈ নিছিলোঁ তাৰ মানে মিনাৰেল ৱাটাৰ মানে খালোঁ ইয়াৰ পৰা খালোঁ কি মজা চ' এতিয়া আমি গৈছোঁ ওলমা ব্ৰিজখন চাবলৈ তাৰ আগতে ইয়াতে ভূটানৰ গেটৰে সোমাই আহিলোঁ সোমাই অহাৰ লগে লগে আমাৰ কলেজে ফুটপাথেৰে যাব ধুনীয়াকৈ লাইন পাতি আৰু কোনো যাতে একো ধ্বংস কৰি থৈ নাহে তাতে চ' ধুনীয়াকৈ নিয়ম কানুন মানি আমি ভূটানৰ মাজে মাজে গৈ আছোঁ আৰু এয়া আছে ভূটানৰ দৃশ্য ত' কি ধুনীয়া লাইক ইট থামছ আপ মানে কথাটো হ'ল কি আজি তামাম ৰ'দ সেইবাবে ল'লোঁ এটা স্প্ৰাইট ৰাস্তাটো ক্লিয়াৰে আছে তথাপিও লৈ ল'লোঁ এটা স্প্ৰাইট তো বলক এতিয়া মোৰ লগত ভূটানৰ ওলমা ব্ৰিজ চাবলৈ তো এতিয়া আছোঁ আমি কি কয় এখন ওলমা দলং চাবলৈ আৰু বহুত গৰম দিছে সেইবাবে এটা স্প্ৰাইট লৈ লৈছোঁ এইটো খাই যাম বাৰু চাবলৈ তো আপোনালোকে চাই থাকক ভিডিঅ'টো দেখুৱাই যাম প্ৰতিটো ইয়াৰে দলংখনৰ দৃশ্যসমূহ তো চাওঁ দে তো আমি চাই আহিলোঁ ওলমা দলংখন তো কেনে লাগিল চাই তামাম একদম জীৱনত ভাবি যে এনেকুৱা এটা পাম বুলি ভাবা নাছিলো এনেকুৱা উঠিব পাম বুলি মজা তামাম লাগছে একদম মজা তো এইখন হৈছে আমি চোৱা দলংখন তো এইফালে এখন আৰু আছে দলং তাৰ পৰা মানে এনেকৈ ঘূৰি বেকি ইয়াতে আহিলোঁ তো আৰু এটা আছে মোৰ লগত তো কি কবি কেনে আহি বহুত ভাল লাগিল এইবাৰ ফাৰ্ষ্ট আহিলো ইয়াত বহুত ভাল লাগিল আৰু ইয়াত আহি আপোনালোকৰ আহিব বহুত আৰু ইয়াতে এটাই ভাল মানে যিকোনো বস্তু নহওক দাম বহুত কম এইটো লৈছে মই 30 য'ত নেকি আমাৰ কমতে 40 মান ল'লা হয় আৰু এইখন আছে ভূটানলৈ সোমোৱা গেট চ' এতিয়া আমি ইয়াৰে বাহিৰত যাওঁ তো তাৰ পৰা আপোনালোকক দেখুৱাম কি পাৰোঁ তো এতিয়া আমি আহিলোঁ ভূটানৰ পৰা তো এতিয়া হৈছে এইফালে আছে ভূটান আৰু অৰুণাচল এতিয়া আমি যাম অৰুণাচল বৰ্ডাৰৰ কাষলৈ তো বলক
আৰু এইফালে আছে আই লাভ ভৈৰৱকুণ্ড আই লাভ ইউ টু ভৈৰৱকুণ্ড তো তামাম মজা লাগিল ইয়াতে আহি চ' আপোনালোকে আহক এবাৰ তো থেংক ইউ ভিজিট এগেইন নিশ্চয় পুনৰ আহিবলৈ চেষ্টা কৰিম মানে পুনৰ আহিম তো এতিয়া বাই বাই ভৈৰৱকুণ্ড এতিয়া আমি ঘৰমুখে অভিমুখী টাটা বাই বাই চ' এই ফটোকেইখন এইকাৰণে দিছোঁ যে আমি গৈছিলোঁ পিকনিকত কলেজৰ পৰা তো বন্ধুসকলক আৰু তো মানে কলেজৰ নিচিনাকৈ লগ নাপামেই চ' বহুত ভাল লাগিল তহঁতক লগ পাই চ' কলেজ লাইফ ইজ দ্য বেষ্ট লাইফ চ' কি ক'ম আৰু বহুত মিছ কৰিম ভাইহঁত পুনৰ জন্ম ল'লেও যাতে তহঁতৰ নিচিনাই হাৰামী লগবোৰক লগ পাওঁ তাৰ আশাৰে আজিলৈকে বাই বাই